ৰফিকুল হুছেইনদেৱে লিখা বাঁহী কবিতাটি মোৰ খুব প্ৰিয়। মই বহুতবাৰ এই কবিতা পঢ়িছোঁ, মোৰ খুব ভাল লাগে। গতিকে আপোনালোকক আজি মই পাঠ কৰি শুনাবলৈ লৈছোঁ, ভুল হ'লে ক্ষমা কৰিব। আৰু খুব আচলতে মই কবিতা ভাল পাওঁ, মই নিজে লিখিব নাজানো, কিন্তু কবিতাৰ মই প্ৰেমিক। আৰু তেওঁলোক পাঠ কৰি এই কবিতাটো পাঠ কৰি মই তেওঁলৈ উৎসৰ্গা কৰিছোঁ। আছিল দেখোন গাঁওখনৰ কাষেৰে নৈখন বৈ, নৈখনৰ কাষতে গাঁওখন ৰৈ। আছিল দেখোন নৈখনৰ কাষতে ঘৰ এটি, ঘৰটিৰ মজিয়াতে মানুহ দুটি। সুখতো নহয় ৰ'দতো জোনাকতো বৰষুণ বা ধুমুহাতো এখনেই নাও আছিল, এখনেই জৈ। মানুহ দুটিৰ এখনেই নদী আছিল, এখনেই পথাৰ। হঠাৎ কিয় ফাট মেলা বসুমতী চিঞৰ, হঠাৎ কিয় বুকুৱে বুকুৱে কেঁচাই খাটি নাচ, হঠাৎ কিয় ডিঙিত তেজৰ ইমান পিয়াহ। নে কোনো কালি ইয়াত একোৱেই নাছিল, ৰাজস্বলা নাৰীৰ বুকুত সুগন্ধি প্ৰেমৰ হ্ৰদ, ফুলৰ বুকুত থোপপাতি মৌ, শিশুৰ মুখত দেৱদূত হাঁহি। নে নিজান বিলৰ পাৰত বজাই নাছিল কোনোদিন কোনো কালে নাৱৰীয়া গীত। আছিল দেখোন গাঁওখনৰ কাষেদি নৈখন বৈ, নৈখনৰ কাষতে গাঁওখন ৰৈ। নৈখনৰ কাষতে ঘৰ এটি, ঘৰটিৰ মজিয়াত মানুহ দুটি। সুখতো দুখতো ঐৰাম আছিল বজাই, আন্ধাৰতো পোহৰতো ঐৰাম আছিল বজাই। ৰাম আৰু ৰহিমে বাঁহী। খুব ভাল লগা এই কবিতাটি মোৰ, গতিকে যদি মোৰ ভুল হৈছে ক্ষমা কৰিব।